গুড মৰ্ণিং ৰাইজ, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি একদম ৰাতিপুৱা আমাৰ মানে উঠিলোঁ 5টা বজাতে, আৰু 5টা বজাতে মই যাব ওলাইছোঁ। এই টাইমটো মই দেখাই দিওঁ আৰু একবাৰ 5:54 হ'ল। আৰু মই এতিয়া আছোঁ কেন্দুকোনা ৰেল ষ্টেচনত। তো এতিয়া আমি গোটেই ফেমিলি সৰভোগলৈ যাত্ৰা কৰিম আজি। তো আজি সৰভোগলৈ যাম। এতিয়া ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভ্লগটো আৰু চকুটো পূৰা ফুলি আছে, মাতটো ভালকৈ নাহিব পাৰে। তো বঢ়িয়াকৈ মই এতিয়া গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ। এতিয়া ৰেল ষ্টেচনত ৰখি আছোঁ ট্ৰেইন। এতিয়া আমি যাই থাকিম, যোৱা যাম আৰু দেখাই থাকিম, চাই থাকিব ভ্লগটো। কেন্দুকোনাৰ ৰাতিপুৱাৰ পৰিৱেশটো এনেকুৱা, মানুহ ভিৰ বহুত কম। আমি ইয়াতে ট্ৰেইন ৰৈ আছোঁ গোটেই ফেমিলি, মানুহ বহুত কম আছে বাৰু। ৰাতিপুৱা উঠি পেলাই ভালেই লাগে। এইকেইদিনতো মই পূৰা 9টা 10টাতে উঠি থাকোঁ, কিন্তু আজি ৰাতিপুৱা পূৰা 4টা বজাতে উঠিছোঁ, ভাল লাগিছে। তই যাবি নেকি? ঐ টিকেট কাটলি নাই? অঁ ঠিক আছে, মোৰখন কাটছে না? ঠিক আছে। ক'ৰ পৰা আহিলে ৰাতিপুৱাৰ পৰা? ৰাতিপুৱা আহিলোঁ, এতিয়া ঘৰৰ পৰা আহিলোঁ। ক'ত যাবা? চৰবক যাম। চৰবক যাবা? বাকী মোৰ এটা লগ হৈ গ'ল, মই ভাবিছিলোঁ আকলা আহিম বুলি ভাবিছিলোঁ, তোক যি দেখা পালোঁ ভালে লাগিল। আৰু কোন আহিছে? আৰু মা আহিছে। ঠিকে আছে বাৰু, ঠিকে আছে। গুড মৰ্ণিং। গুড মৰ্ণিং। ৰাতিপুৱা পৰিৱেশটো বঢ়িয়া লাগে ন? এই বঢ়িয়া। বঢ়িয়া বঢ়িয়া। এতিয়া আমি যাম গোটেইকেইটা চৰবকলৈ। ফাইনেলি আমি ৱেইট কৰি থকা ট্ৰেইনখন আহি পালে এতিয়া। বাকী ট্ৰেইনখন ব্ৰেক চেক লৈ লওক, তাৰপিছত আমি উঠিম। বাকী গাইছ, আমি আহি নলবাৰী ষ্টেচন পাৰ হ'লোঁ। আৰু ৰাতিপুৱা বহুত বৰিং লাগে মানে এইবিলাক ট্ৰেইনত বহি। নলবাৰী ষ্টেচন, এইফালে আমাৰ ফেমিলি বহি আছে, মই ইয়াতে বহি আছোঁ খিৰিকীৰ কাষত। আৰু কি কৰিছোঁ বাছ। When I'm blue, I think of you in your eyes, how they look at mine, so kind of like that. You slow down time and everything's just fine. I was ocean. সৰভোগ ষ্টেচন পাই গ'লোঁ আৰু আমি নামি দিলোঁ। এইখনেই আছিল আমাৰ ট্ৰেইন। বাকী আমাৰ হিৰক কাকা আছে, বাকী আমাৰ ভাই আছে। বাকী এতিয়া অলপ বঢ়িয়া লাগছে, আৰু বহুত টাইম বহি আহিলোঁ, নাই 3 ঘণ্টামান বহি আহিলোঁ। তো বাকীখিনি ভালে লাগছে। এতিয়া আমি মন্দিৰলৈ যাম। বাকী এইটো সৰভোগ ষ্টেচন। এতিয়া আমি যাব লাগিব ই ৰিক্সা বিচাৰি, ই ৰিক্সাৰ পৰা তাৰপৰা আমাৰ মন্দিৰত লৈ যাব বেগ। আৰু এই ষ্টেচনৰ বাহিৰত ই ৰিক্সা আপোনালোকে যোনখনত যায় যাব পাৰে, গাড়ীৰ অভাৱ নাই তাৰমানে। আপোনালোকক ইয়াৰ পৰা লৈ যাব বঢ়িয়াকৈ। আমি এতিয়া ই ৰিক্সাত বহি লওঁ। কি হয়, কি হ'ল? আমি গাড়ীত আহিলোঁ, দেখছো আমি গাড়ীত আহিলোঁ। খোজকাঢ়া। বাকী আমি ৰিক্সাত গৈ আছোঁ এতিয়া। বতৰটো অলপ ডাৱৰীয়া হৈ আছে, বৰষুণ দিব পাৰে আৰু ক'ব নোৱাৰোঁ আৰু। ঠিক আছে, হাত ভৰি ধুই ল'লোঁ। এতিয়া বন্তিৰ যোগাৰখিনি লৈ লওঁ। মাহঁতে লৈ আছে সিহঁতে চাকি বন্তিৰ যোগাৰ লোৱা হৈ আছে এতিয়া। আমি বাকী বন্তি যোগাৰ লৈ ল'লোঁ। এতিয়া ভিতৰত যাওঁ। এতিয়া আমি বন্তি জ্বলাব গৈ আছোঁ মন্দিৰৰ ভিতৰত। কি ধুনীয়া পৰিৱেশ, একদম নিৰল নিস্তব্ধ শান্তি পৰিৱেশ। চাওকচোন আপোনালোকে। এইভাগে আমি বন্তি জ্বলাই দিলোঁ। এইভাগে মা আছে, বাবু আছে, এইভাগে মই। বৰষুণো দিব ধৰিছে এতিয়া অলপ। এতিয়া আমি অলপ চাৰিওপিনে ফুৰি আহোঁ। মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া অলপ বৰষুণ দি আছে কিনকিনীয়াকৈ, অলপ ভিজি আছে। আৰু বতৰটো খুবেই ধুনীয়া, মানুহবিলাকো আহি আছে। আৰু দেখিলোঁ যি মই এতিয়া নতুনকৈ চাগে স্থাপিত হৈছে হনুমানজীক দেখিলে মানে কি ক'ম আৰু, মোৰ মনটো বহুত শান্তি পাওঁ। হনুমানজীকো এতিয়া সেৱা কৰোঁ, সেৱা কৰি ব্লগটো বনাই থাকিম, আপোনালোকক দেখাই থাকিম। আৰু চাইডে যাব আছে কিছুমান জেগা চাবলৈ, তো দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। বৰষুণে অলপ ডিষ্টাৰ্ব দিলে আৰু উপায় নাই, দিলেও আমি ভিডিঅ' বনামেই। ইফালে মই গামোচা কিনি ল'লোঁ। এতিয়া তাতে গছত বান্ধি দিম গামোচা। তো এইটো এটা পৰম্পৰা আছে, আৰু যিখিনি মানুহ মানি আহিছে চব সঁচাই হৈছে। তো মই আজি ইয়াতে গামোচা এখন বান্ধি দিওঁ। মোৰো কিছুমান সপোন আছে, সেইটো যাতে আশা চবৰে পূৰণ হয়। বৰষুণ দি আছে, বৰষুণত জিকি ভিডিঅ' বনাই আছোঁ আৰু উপায় নাই। এইটো হৈছে ফুল ডাঙৰ পুখুৰীটো, আৰু বৰষুণ দি আছে। মই এতিয়া গৈ আছোঁ গামোচা বান্ধিব। এই ডাঙৰ এডাল বটগছ আছে, আপোনালোকে দেখিছে চাগে এডাল, তাতে গামোচাখন বান্ধি দিওঁ। বৰষুণ দি আছে না, বহুত ডিষ্টাৰ্ব পাই আছোঁ মই, তথাপি যি নহওক আৰু এতিয়া গৈ আছোঁ আমি বঢ়িয়াকৈ গামোচাখন বান্ধি দি আহোঁ।
ধুনীয়াকৈ গছত গামোচা বান্ধি দিলোঁ। কি ধুনীয়া শান্তি পৰিৱেশ, বহুত মনটো ভাল লাগি আছে। ইয়াতে সেৱা চেৱা কৰি আমি এতিয়া অলপ বাহিৰৰ ফালে ফুৰি আহোঁ। অলপ ফুৰি মানে চাওঁ জেগাবোৰ কেনেকুৱা লাগে, ভাল লাগে। কি ধুনীয়া, ইয়াত ধুনীয়াকৈ গামোচা গাঁঠিছে সকলোৱে। এবাগে আমাৰ হীৰক ভাই, এবাগে আমাৰ সৰু ভাই, এবাগে মই। ৰাতিপুৱা 5টাতে আহিলোঁ, এতিয়ালৈকে আকৌ খাৱা নাই। কিবা খাব বোলো। তাকেতো কেইটা বাজিল? এই 10টা বাজিল একো খাৱা নাই মই। বোলো নে কি খাব লাগে চাহ তাহ খাওঁ বোলো কিবা। এতিয়া অলপ চাহ নাস্তা খাই লওঁ, যিহেতু ৰাতিপুৱাৰ পৰা একো খাই অহা নাই। মন্দিৰত সেৱা কৰা হৈ গ'ল, এতিয়া চাহ নাস্তা আমি খাব পাৰিম, টেনশ্যন নাই। আহিলোঁ আমি হোটেলত। কি খাবা বুলি হা আকলা খাবা বুলি চাইছোঁ কাৰবাৰ আকা লাগে এই কাৰবাৰ হা আমি ভাত অলপ চাহ তাহ খাই আহিলোঁ একেলগে। এই চাব দে কি এই হাতৰ ব্ৰেচলেট এইগিলা চাব আছে। চাব লাগে। আপি নেকি তই? আপি নহয়, এনেই চাইছোঁ। অ'কে, এই পিংক কালাৰ এটাত লওঁ তই, ভাল লগাব। পকি আন লগাব। পকি নহয়, পুকি হয়। কি হ'ব দে আৰু পুতলোটো ভাল লাগছে আৰু ভাল লাগছে। কি এনেইতো কোনে সেইবিলাক কেই টকাকৈ ঘূৰা ব্ৰেচলেট? 20 টকা 10 টকা। কি লাগে সৰু চলি? না সৰু চলি নেকি তুমি? বয়সটো সৰু হৈছে। কি পাল্লাত পৰিলোঁ, মন্দিৰ আহি এইগিলা সুধিব পাৰিছি চলি। এই বুঢ়াৰ পৰা ব্ৰেচলেট পিন্ধা হাতত। অলপ দূৰ জেগাত নিজৰ যদি মানুহবিলাক থাকে ভাল লাগে, হয় নে নহয়? ভাল লাগে একদম। আমাৰ কিন্তু আৰু ৰঙীয়া মানুহ বহুত আছে। বহুত আছে তোমাৰ ৰঙীয়া, কিন্তু সেইটোৱে কথা। বৰষুণ দিছিল, কিন্তু আজি আমি অহাৰ কাৰণে বৰষুণ যাক ৰহি গৈছে, সেইটো আমি জানো। বৰষুণ নেদেই এনেকৈ কেতিয়াও। বাকী মন্দিৰত ধুনীয়া পৰিৱেশ। হা ক্ৰেডিট নহয়, ক্ৰেডিটটো ভগৱানকে, ভগৱানৰ ওচৰত আছোঁ যিহেতু বৰষুণ কিয় নিদিব? আৰে হ'ব দে। ইয়াতে আমি শিৱ মন্দিৰ দেখা পালোঁ, ইয়াতে আমি অলপ সেৱা কৰি লওঁ, আশীৰ্বাদ লৈ লওঁ শিৱ বাবাৰ। নে কি ল'ৰা? কৃষ্ণ শিৱ মন্দিৰত আহিলোঁ দেচোন দে, আৰু যি নহওক। বাকী গাইজ মন্দিৰততো চব কাম আমাৰ খতম হৈ গ'ল। এতিয়া আমাৰ বেলেগ একো নাই, ট্ৰেইন আহলৈ আমি ৰখিব লাগিব। আমি অলপমান ব'ৰ টাইপ হৈছোঁ, কিন্তু মন্দিৰ অহাৰ পিছত এনেকৈ ক'ব নাপায়। যি নহওক, আমি অলপ এইটো চাইডে ফুৰিব আহিছোঁ। কি জেগা এইবিলাক গম নাপাওঁ। গোটেই গছ গছনি আছে আৰু ভাই আছে লগত। বাকী বতৰটো ধুনীয়া, একদম ধুনীয়া আৰু কি ক'ম ন, ভাল লাগছে বতৰটো। একদম শান্তিৰ বতৰ, ৰ'দ নাই। বৰষুণ দিছিল, কিন্তু বতৰটো ঠাণ্ডা ঠাণ্ডা বতৰ। মোৰ কি হৈছে জানানে, একদম টোপনি লাগি আছে। ৰাতিপুৱা উঠিলোঁ না, এইয়া এইটোৱে কাৰবাৰ। এই মুৰ্গী চোৱাচোন দাউৰি আছে একদম। আৰে গছ গছনি আনি ভাল লাগছে অলপ ন। এই গৰম বহুত, আৰু এতিয়া ৰ'দো দিছে বঢ়িয়াকৈ। এইফালে মই এতিয়া গোলা এটা লৈ ল'লোঁ, এতিয়া গোলাটো টেষ্ট কৰোঁ, যিহেতু গৰম বহুত। এই আমাৰ ডেকাই এতিয়া আইচক্ৰীম খাব। টেষ্টি আছে বাৰু। ठीक है अच्छा लग रहा है ना? बिल्कुल। নেক্সট ল'লোঁ আইচক্ৰীম এটা। বহুত গৰমেই ৰখ বস্তুখিনি খালোঁ, কিন্তু সিমান এটা খাচ নহয়, একদম মানে ভাল লগা নাই খাই। কিবা এটা পেটটোৰহে প্ৰব্লেম হ'ব যেন পাইছোঁ মই। ইজি মানে আৰু খোৱা বস্তুবিলাক অলপ ভাল হ'লে ভাল লাগে। দেখ আৰু কি কৰিব, আৰু বাহিৰত আহিলে এই অৱস্থা। আৰু এতিয়া সেৱা কৰিব টাইম হৈছে মন্দিৰৰ ভিতৰত। এতিয়া আমি সেৱা কৰিব যাওঁ। আমি এতিয়া নামঘৰৰ ভিতৰত বহি আছোঁ। এইফালে আমাৰ কাকা আছে, এইফালে আৰু মানুহ। আমি ৰাতিপুৱা আহোঁতে মানুহে নাছিল ন, হয়নে? ইমান নাছিল, এতিয়া বহুত আছে। ৰাতিপুৱা আহোঁতে বহুত মানুহ নাছিলে, এতিয়া বহুত মানুহ। এই চাওকচোন আপোনালোকে। প্ৰসাদ ল'বৰ কাৰণে কিমান ঠেলা আছে। মই কিবাকে লৈ ল'লোঁ আৰু কিবাকে লৈ ল'লোঁ। এই প্ৰসাদ ল'বৰ কাৰণে ইমান ঠেলা আছে। চাওকচোন মানুহৰ ভিৰ, কি কাৰবাৰ একদম। অলপ ফটো উঠিছিলোঁ, ফটো এইফালে বান্ধিব দি দিছোঁ। এইফালে ফটো প্ৰিণ্ট হৈ ওলাই আছে। বাকী কেনেকুৱা হৈছে আকৌ গম নাপাওঁ, আৰু গৰমত একদম ক'লা মলা হৈ গৈছে একদম। ফাইনেলি আমাৰ ফটো ফ্ৰেম ৰেডি হৈ গ'ল। এইখনে আমাৰ ফাইনেল ৰিজাল্ট, এইখনে আমাৰ ফটো হনুমানজীৰ লগত। মন্দিৰত এটা ভাল বস্তু দেখা পালোঁ, ইয়াতে ভাত মুহূৰ্ত দিয়া চলি আছে। মানে ইয়াতে চব পৰ্বই তাৰমানে কৰা যায় আৰু। চাওক এইফালে চাওক,
এইবিলাক দেখিলে ভাল লাগে। চূড়াকৰণ, ভাত মুহূৰ্ত দিয়া, বহুত কিবা কিবি নিয়ম ইয়াতে কৰা হয়। গাইছ আমি বঢ়িয়াকৈ সেৱা চেৱা কৰি আহিলোঁ। এতিয়া ভোজনৰ কাষত এতিয়া ভাত খাম আমি ইয়াতে। তো ইয়াতে কুপন দিব লগা হৈছিল। টিকট চিকট কাটি আমি এতিয়া ভাত খাম। এইফালে মানুহ বহিছে বহুত, দেখিব পাৰিছে আপোনালোকে। এতিয়া আমি ভাত দিয়া ৰখি আছোঁ আৰু এইফালে দালি ভাত, পাপৰ, পায়স দি দিছে আৰু চব্জি আছে। এতিয়া আমি খাওঁ। টেষ্টি হৈছে ধুনীয়া। এই নিৰামিষ খানা আজি। খোৱাৰ পিছত বঢ়িয়াকৈ হাত ধুই ল'লোঁ আৰু বাচনবোৰ আপোনালোকে অলপ ধুই পিনে এনেকৈ থৈ যাব লাগিব। ই এনেকৈ বাচন ধুয়ে থাকে, বাট আমি অলপ ধুই দিব লাগিব আৰু তাৰপিছত ইহঁতসকলে ভালকৈ ধুই ল'ব। বেয়া কয়। আৰু ৰাইজ ভাতকেইটা খালোঁ, বহুত শান্তি লাগিল আৰু মন্দিৰত আহি বহুত ভাল লাগিলে। তো এতিয়া আমি ঘৰলৈ যাম আৰু এতিয়া ষ্টেচনলৈ যাওঁ, সৰ্বক ষ্টেচনলৈ। তো তাত আমি ট্ৰেইন ৱেইট কৰিব লাগিব, ট্ৰেইন ৰখিব লাগিব। অলপ সময় আগতে ওলাই যাওঁ আমি। তো মন্দিৰত আহি খুবেই ভাল লাগিল। তো এতিয়া আমি ঘৰত যাওঁ দিয়ক। আমি মন্দিৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ। আজি মন্দিৰত আহি বহুত ভালেই লাগিলে। তো এইখিনিয়ে আজিৰ ভ্লগটো আছিল চাব লগা, আৰু অন্য এটা ভিডিঅ' এতিয়া লগ পাম আপোনালোকক। তো আজিলৈ বাই বাই।